আজি আমি শিকিম ২৬টা শব্দ ইংৰাজী আৰু অসমীয়াত। বলক আৰম্ভ কৰোঁ। আপেল। আপেলক আমি ইংৰাজীত কওঁ এপল। APPLE এপল। এপল মানে আপেল। বল। বলক আমি ইংৰাজীত কওঁ বল। BALL বল। বল মানে বল। মেকুৰী। মেকুৰীক আমি ইংৰাজীত কওঁ কেট। CAT কেট। কেট মানে মেকুৰী। কুকুৰ। কুকুৰক আমি ইংৰাজীত কওঁ ডগ। DOG ডগ। ডগ মানে কুকুৰ। কণী। কণীক আমি ইংৰাজীত কওঁ ইগ। EGG ইগ। ইগ মানে কণী। মাছ। মাছক আমি ইংৰাজীত কওঁ ফিছ। FISH ফিছ। ফিছ মানে মাছ। ছাগলী। ছাগলীক আমি ইংৰাজীত কওঁ গট। GOAT গট। গট মানে ছাগলী। ঘৰ। ঘৰক আমি ইংৰাজীত কওঁ হাউচ। HOUSE হাউচ। হাউচ মানে ঘৰ। বৰফ। বৰফক আমি ইংৰাজীত কওঁ আইচ। ICE আইচ। আইচ মানে বৰফ। জগ। জগক আমি ইংৰাজীত কওঁ জগ। JUG জগ। জগ মানে জগ। চিলা। চিলাক আমি ইংৰাজীত কওঁ কাইট। KITE কাইট। কাইট মানে চিলা। সিংহ। সিংহক আমি ইংৰাজীত কওঁ লায়ন। LION লায়ন। লায়ন মানে সিংহ। আম। আমক আমি ইংৰাজীত কওঁ মেংগো। MANGO মেংগো। মেংগো মানে আম। চৰাইৰ বাহ। চৰাইৰ বাহক আমি ইংৰাজীত কওঁ নেষ্ট। NEST নেষ্ট। নেষ্ট মানে চৰাইৰ বাহ। কমলা। কমলাক আমি ইংৰাজীত কওঁ অৰেঞ্জ। ORANGE অৰেঞ্জ। অৰেঞ্জ মানে কমলা। গাহৰি। গাহৰিক আমি ইংৰাজীত কওঁ পিগ। PIG পিগ। পিগ মানে গাহৰি। ৰাণী। ৰাণীক আমি ইংৰাজীত কওঁ কুইন। QUEEN কুইন। কুইন মানে ৰাণী। শহাপহু। শহাপহুক আমি ইংৰাজীত কওঁ ৰেবিট। RABBIT ৰেবিট। ৰেবিট মানে শহাপহু। সূৰ্য। সূৰ্যক আমি ইংৰাজীত কওঁ ছান। SUN ছান। ছান মানে সূৰ্য। গছ। গছক আমি ইংৰাজীত কওঁ ট্ৰি। TREE ট্ৰি। ট্ৰি মানে গছ। ছাতি। ছাতিক আমি ইংৰাজীত কওঁ আমব্ৰেলা। UMBRELLA আমব্ৰেলা। আমব্ৰেলা মানে ছাতি। বাহন বা গাড়ী। বাহন বা গাড়ীক আমি ইংৰাজীত কওঁ ভেন। VAN ভেন। ভেন মানে বাহন বা গাড়ী। ঘড়ী। ঘড়ীক আমি ইংৰাজীত কওঁ ৱাচ। WATCH ৱাচ। ৱাচ মানে ঘড়ী।
ৰঞ্জন ৰশ্মিক আমি ইংৰাজীত কওঁ এক্স-ৰে, XRAY, এক্স-ৰে মানে ৰঞ্জন ৰশ্মি। য়াক, গৰুৰ এটা প্ৰজাতি। ইয়াকক আমি ইংৰাজীত কওঁ য়াক, YAK, য়াক মানে য়াক। জেব্ৰাক আমি ইংৰাজীত কওঁ জেব্ৰা, ZEBRA, জেব্ৰা মানে জেব্ৰা।